Hi guys, আজি আমি কলপাত বন্ধা পিঠা খাম। কিছুমানে বাৰু পাতে বন্ধা পিঠা বা কঁকাল বন্ধা পিঠা বুলিও কয় দিয়ে। আমাৰ ফালে আৰু কলপাত বন্ধা পিঠা বুলি কয়। এইখিনি পিঠাগুড়ি এইকেইখন কলপাত আমি ছিঙি ল'লোঁ। নাৰিকলখিনি এনেকৈ ৰুকি ল'লোঁ। তাৰপিছত যাব এইখিনি মিঠৈ গেছত গৰম হ'ব দিছোঁ। তাৰপিছত নিমখ অকণমান দি মিক্স কৰি দিলোঁ। তাৰপিছত নাৰিকলখিনি ইয়াত দি দিলোঁ। নাৰিকলখিনি ভালকৈ লৰাই মিক্স কৰি ল'ব লাগিব। তাৰপিছত মিঠৈখিনি দি দিলোঁ। তাৰপিছত আমি ধুনীয়াকৈ এইখিনি মিক্স কৰি দিম। চাব দিয়ক আপোনালোকে কেনেকৈ মিক্স কৰিছোঁ চাই ল'ব। ভালকৈ সানিলে ভালকৈ ল'ব লাগিব। তাৰপিছত চাব এনেকৈ অকণমান লৈ কিনে লাৰু এটা কৰি ধুনীয়াকৈ দি দিব কলপাতখনত। মই যেনেকৈ দেখাই দিছোঁ তেনেকৈ কৰিব দেই। আৰু আপোনালোকৰ ফালে কি পিঠা বুলি কয় ক'বচোন। মই নাজানো বাৰু। আমাৰ ফালে পাতে বন্ধা পিঠা বা কলপাত বন্ধা পিঠা বুলিয়ে কয়। মায়ে আৰু মই বনালোঁ দেই আজি। আপোনালোকক বাৰু এদিন খাবলৈ মাতিম, আহিব। চাই লওক। এনেকৈ আমাৰ খেৰ নাই কাৰণে আমি কলগছৰ এডাল ৰছী বনাই গাঁঠি দিলোঁ। আপোনালোকে খেৰ থাকিলে খেৰেৰে বান্ধি দিব। হৈ গ'ল এইটো ৰেডি। এইখিনি গোটেইখিনি ৰেডি কৰি ল'লোঁ। তাৰপিছত এতিয়া উতলা পানীত দি দিছোঁ, চাই লওক। 10-15 মিনিটমান ধুনীয়াকৈ উতলাই ল'ম দেই। তাৰপাছত আমাৰ পিঠা ৰেডি। এতিয়া খাবলৈহে বাকী। বাই বাই।